নাই হয় স্যার এডাল যে চলাই অহাৰ পিছত গৰম হৈ থাকে সেইটো কথা নাজানা কাম কৰিব আহা এইবিলাক মই মানুহটো কনফিউজ হৈ গলো নহয় কনফিউজ হবলে কি দাল আছে ফেসবুকত দেখোন সবে সারা উইশ কৰি আছে তাৰ মানে কিবা এটা পাতিব লাগিব আমি কেলে পাতিম আকৌ সাৰৰ বাৰ্থডে সাৰে পাতিব হেই নহয় কিবা এটা এৰেঞ্জ কৰিব লাগিব কিবা ভাবিছে নেকি আপুনি এজবেন হেই মাছ বা মাংস নাখালে কণী নহলে পনী নেপালে গোলা কাষত লুচি ফুলা ফুলা খানা হওক বা নহওক সদ্যহতে তই ইয়াৰ পৰা ওলা খানাটো নহব নেকি বাৰু আগতে সাৰ জন্ম হৈ লওকচোন ৰ হেল্ল' ঠিক আছে হেপি লোকৰ বাৰ্থডে পাতোতে এতিয়া মই শ্ৰাদ্ধহে পাতিব লাগিব স্যাৰ এইকেইটা পইণ্টত অকমান বেছিকে নজৰ দিব লাগিব মোৰ ফালৰ পৰা পুৰা হেল্প পাবা থেংক ইউ কি হ'ল দায়িত্বটো মই দিলো আপুনিনো 50 টকা এটা মোৰ পৰা কেলে বেছিকে ললে 50 টকা মানে তাই ছাৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আমাতকৈ বেছি নহয় জানো তাই 50 টকা এটা বেছিকে দিলে হ'ল দিয়ক ভাল কথা আৰে মই বেছিকে দিলো মোক গান কথা নাই কিন্তু 50 টকা ললে এক্সট্ৰাকে কেলে নহয় না আপুনি কথাটো বুজা নাই 50 টকা লৈ আপুনি হল 50 টকা কেলে বেছিকে ল'ব কিহৰ 50 এশ কৰি আছে মানে 50 তো অৰে আপোনাৰ জন্মদিনৰ পইচা উঠাইছে চবেই চা আজি হবলা মোৰ বাৰ্থডে কি আজি আপোনাৰ জন্মদিন বুলি পাইছিলো তো ক'ত পাইছিলি ফেসবুকত পাইছিল আপোনাৰ বাৰ্থডে বুলি ওলাই আছে তো এই ফেচবুকটো খুলোতে ভাইটি এটা এনেই কিবা এটা ডেট দি দিছিল আৰু শুনকচোন আপোনালোকে মোৰ লগত ইমান দিন কাম কৰিলে মোৰ বাৰ্থডেটো নেজানে নে মই কৈছিলো না অথনি কনফিউজ হৈ আছো বুলি আপোনাৰ কি মোৰ মাই দেউতাই জন্ম দিয়া ডেট এটা কেৰাণীয়ে জন্ম দিয়া ডেট এটা এডমিট কোনো হদু মই মুকুতা না কি কৰি আছে তাত এই শীতৰ সন্মুখত অকমান ঠাণ্ডা হাৱা লৈ আছো তোমাৰ গাত হাৱা লাগিছে নে নাই কিয় নালাগিব আকৌ নহয় মই সন্মুখত বহি আছো যে নালাগে যদি কোৱা মই অলপ আঁতৰি দিওঁ এনে হাতীটো তেনেও পাইছো হ'ব দিয়ক চুৰটো